এই স্নৰ্কেলিং কৰি থকাৰ সময়তে সিজাৰ এটেক হয় আৰু সিজাৰ এটেক হোৱাৰ পিছতে তেওঁ সাগৰত পৰি যায় অৱশ্যে লগে তেওঁক উদ্ধাৰ কৰা হৈছে উদ্ধাৰ কৰাৰ পিছতে তেওঁক বৰ্তমান হাস্পতালত ভৰ্তি কৰোৱা হৈছে তেওঁক সিপিআৰ কৰা হৈছে হাৰ্ট পাম্পিং কৰা হৈছে সিপিআৰ কৰি তাৎক্ষণিকভাৱে তেওঁক হাস্পতালত ভৰ্তি কৰোৱা হৈছে এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ আমি জনাইছো আমাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক যে ছিংগাপুৰত নৰ্থ ইষ্ট ফেষ্টিভেলত অংশগ্ৰহণ কৰিবলৈ গৈছিল জুবিন গাৰ্গ আৰু তাৰ পিছত তেওঁ সাগৰীয় কিছু এক্টিভিটি কৰিবৰ বাবে গৈছিল স্নৰ্কেলিং কৰিবলৈ গৈছিল আৰু সেই স্নৰ্কেলিং কৰাৰ মুহূৰ্তত তেওঁ সিজাৰ এটেক আহে আৰু সিজাৰ এটেক অহাৰ পিছতে তেওঁ তৎক্ষণাত সাগৰত পৰি যায় আৰু সেই স্নৰ্কেলিং কৰি থকাৰ মুহূৰ্তত সেই অঘটন হয় লগে তেওঁক উদ্ধাৰ কৰা হয় আৰু বৰ্তমান তেওঁৰ অৱস্থা কেনেকুৱা সম্পূৰ্ণকৈ জানিব পৰা হোৱা নাই যদি তেওঁক লগে হাস্পতালত ভৰ্তি কৰোৱা হৈছে হাস্পতালত বৰ্তমান পৰ্যাপ্ত সকলো চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে লগে তেওঁক তাৎক্ষণিকভাৱে ইমাৰ্জেন্সি